নমস্কাৰ, মোৰ নাম আছলালী। মই আজি তোমালোকক ক্লাছ 10ৰ 7 নম্বৰ 10 বৃত্ত এক্সাৰচাইজ 10.1 আৰম্ভ কৰিম। ইয়াৰ আগত তোমালোকক মই এটা ভিডিঅ' বনাইছিলোঁ। তাতে বৃত্তৰ ইন্ট্ৰডাকশ্যন তাতে দিয়া আছিলে। এটা বৃত্তৰ কিমানবোৰ স্পৰ্শ থাকিব পাৰে, কিমানবোৰ জিয়াই থাকিব পাৰে, কিমানবোৰ বিয়াত থাকিব পাৰে, তাতে সকলো কথা তাতে আছে। যদি তোমালোকে চোৱা নাই তেনেহ'লে কমেণ্ট বক্সত লিংকটো দি দিম, তোমালোকে চাই ল'বা। ইয়াত এক নম্বৰ আমি কৈছে যে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শ থাকিব পাৰে। এটা বৃত্ত আছে, তোমালোকে এটা বৃত্ত ধৰি লোৱা। এই বৃত্তটোৰ কিমানবোৰ স্পৰ্শ থাকিব পাৰে। আমি জানো যে এটা বৃত্তৰ অসংখ্য স্পৰ্শ থাকিব পাৰে। কেনেকৈ এটা বৃত্তৰ ইফালে এটা স্পৰ্শ কাটিলে, ইয়াত কাটিলে, ইয়াত কাটিলে, ইয়াত কাটিলে বহুত দিব পাৰা তোমালোকে, আৰু ইফালে বহুত দিব পাৰা। গতিকে ইয়াৰ এনচাৰটো কি হ'ব? অসংখ্য বা অসীম সংখ্যক। অসীম সংখ্যক স্পৰ্শ থাকিব পাৰে। বুজিছা? আৰু 2 নম্বৰটো চোৱা, এটা বৃত্তৰ স্পৰ্শকে ইয়াক কেইটা বিন্দু ছেদ কৰে বুলি কৈছে। এটা বৃত্ত আছে, এটা বৃত্ত ধৰি দিলো। এটা বৃত্তৰ স্পৰ্শকে ইয়াক কেইটা বিন্দু ছেদ কৰে? চাপোজ এটা বৃত্ত, এইটো বৃত্ত স্পৰ্শকে, চাপোজ মই এটা স্পৰ্শ এনেকৈ এটা দি দিলো। এই স্পৰ্শকে ইয়াক কেইটা বিন্দু ছেদ কৰে? ইয়াক কৈছে কেইটা বিন্দু ছেদ কৰে বুলি কৈছে। এটা বিন্দু বৃত্ত এটা বিন্দু ছেদ কৰিব। যিকোনো এটা স্পৰ্শকে এটা বৃত্তক এটা বিন্দু ছেদ কৰে, এইটো মোক ক'লে মনত ৰাখিবা। এটা স্পৰ্শ হৈছে, এটা বিন্দু ছেদ কৰিছে। ইয়াত এনচাৰটো হ'ব এটা। বুজিছা? এটা বৃত্তক দুটা বিন্দু ছেদ কৰা এডাল ৰেখা কি বোলে? এটা বৃত্ত আছে, সেই এটা বৃত্তক দুটা বিন্দু ছেদ কৰিছে। বৃত্তৰ মাজেৰে মই এটা ৰেখা আঁকি দিলো। এতিয়া এটা বৃত্তক দুটা বিন্দু ছেদ কৰিছে। ইয়াক এটা ছেদ কৰিছে, ইয়াক এটা ছেদ কৰিছে। চাপোজ মই ইয়াক নাম দিলো এ আৰু বি। ইয়াক কি বোলে? ইয়াক ছেদক বোলে। ইয়াত লিখিবা ছেদক। এটা 3 নম্বৰত আছে, এটা বৃত্তৰ বৰ বেছি কিমানবোৰ সমান্তৰাল স্পৰ্শ থাকিব পাৰে। এটা বৃত্ত আছে, এটা বৃত্তৰ বৰ বেছি কিমানবোৰ স্পৰ্শ থাকিব পাৰে, সমান্তৰাল স্পৰ্শ থাকিব পাৰে। এটা বৃত্তৰ ইফালে এটা সমান্তৰাল বুলি কৈছে। মই এইফালে এটা স্পৰ্শ, এটা বৃত্তক এনেকুৱা এটা স্পৰ্শ দিলো। ইয়াৰ সমান্তৰালকৈ মই আৰু এটা ওপৰত দিছো। কেইটা থাকিব পাৰে? দুটা থাকিব পাৰে। যদি তোমালোকে দুটা ইফালে তোমালোকে ইফালে দিয়া, তাহলে কি হ'ব? দুটা হ'ব। এটা বৃত্তৰ বৰ বেছি দুটা সমান্তৰাল স্পৰ্শ থাকিব পাৰে। ইয়াৰ এনচাৰটো হ'ব দুটা। বুজি পাইছা? এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটো আছে, এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বুলি কৈছে। এটা বৃত্ত দিছে, বৃত্তৰ এডাল স্পৰ্শক মই ইয়াত দিলো। চাৰি নম্বৰটো হৈছে, এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বোলে। এটা বৃত্তৰ কি হৈছে? এডাল স্পৰ্শক। এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দু। এই যিডাল আমাৰ স্পৰ্শক আছে, স্পৰ্শটো কি কৰিছে? এই বৃত্তৰ এটা বিন্দু ছেদ কৰিছে। যে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো, এই বৃত্তটোৰ যিটো আমাৰ বিন্দু আছে, উমৈহতীয়া বিন্দু ইয়াত, এইটো কি বুলি কৈছে? স্পৰ্শ আৰু এই বৃত্তটোৰ উমৈহতীয়া বিন্দু ইয়াত। এক বুলি কি বুলি ক'ব? আমাৰ স্পৰ্শ বিন্দু বুলি ক'ব। স্পৰ্শ বিন্দু। বুলি ক'ব ইয়াক। বুজি পাইছাটো? যে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো স্পৰ্শ বিন্দু বুলি ক'ব। যিহেতু আপোনালোকে ইয়াত কি কৰিছে? বিন্দুটো স্পৰ্শ। কুৱেশ্যন নম্বৰ 3 চোৱা। কুৱেশ্যন নম্বৰ 3 কৈছে, 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক পি কিউ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা কিউ বিন্দুত লগ লাগে, যাতে অ কিউটো 12 চেণ্টিমিটাৰ আৰু পি কিউৰ দৈৰ্ঘ্য তোমালোকে উলিয়াব লাগে। ইয়াত মই 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ মই পি দিছো। এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক, ইয়াত এটা স্পৰ্শ আছে
আৰু ইয়াত কৈছে ওৰ মাজেৰে যোৱা আন এটা ৰেখা কিউ বিন্দুত লগ লাগে যাতে অ কিউ ইকুৱেল টু 12 সেন্টিমিটাৰ হয়। তেতিয়া তোমাক কি কৈছে পি কিউ ইকুৱেল টু হোৱাট, পি কিউৰ মান আমাৰ লাগে। ইয়াত লিখবা, ইয়াত কি দিয়া আছে এইখিনি কথা লিখি ল'বা আগতে। ইয়াত অ কিউ ইকুৱেল টু 12 সেন্টিমিটাৰ, অ পি ইকুৱেল টু 5 সেন্টিমিটাৰ দিয়া আছে। তোমালোকৰ উলিয়াব লাগে পি কিউ ইকুৱেল টু হোৱাট। ইয়াতে পাইথাগোৰাছৰ সূত্ৰ মতে কি পাম ইয়াত, therefore অ কিউ স্কুৱেৰ ইকুৱেল টু অ পি স্কুৱেৰ প্লাছ পি কিউ স্কুৱেৰ। কৰ্ণ স্কুৱেৰ ইকুৱেল টু অ পি ভূমি স্কুৱেৰ, লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। আমাৰ পি কিউ লাগে মানে ভূমি লাগে। চ' পি কিউ স্কুৱেৰ ইকুৱেল টু অ কিউ স্কুৱেৰ মাইনাছ অ পি স্কুৱেৰ। কিমান কৰি বুজি পাইছা? এতিয়া অ পিৰ মান দিয়া আছে, অ আৰু কিউৰ মান দিয়া আছে, কিমান দিয়া আছে 12 সেন্টিমিটাৰ। স্কুৱেৰ আছে, স্কুৱেৰ থাকিব ইয়াত মাইনাছ অ পিৰ মান দিয়া আছে 5 সেন্টিমিটাৰ স্কুৱেৰ। তো কিমান হ'ব 12ক স্কুৱেৰ কৰিলে 144, 5ক স্কুৱেৰ কৰিলে 25, 144ৰ পৰা 25 গুচি গ'লে 119 সেন্টিমিটাৰ। চ' ইয়াত পি কিউ স্কুৱেৰ কিমান হ'ল ওলাল 190। ইয়াত স্কুৱেৰ আছে, পি কিউ স্কুৱেৰ কৰিলে ৰুট অভাৰ 119 সেন্টিমিটাৰ। ইয়াত আমাৰ অপশ্যন আছিল 4টা, তাৰ মাজৰ পৰা ডি নম্বৰটো কাৰেক্ট 119 সেন্টিমিটাৰ। চাৰি নম্বৰ প্ৰশ্নত কৈছে এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয়। ইয়াত কৈছে এটা বৃত্ত দিছো ইয়াত আৰু এডাল প্ৰদত্ত ৰেখা মানে কৈছে ইয়াত ৰেখা মই দিলো এটা, ইয়াত ৰেখা দিলো এটা, ঠিক আছে। এই বৃত্ত আৰু বৃত্তৰ এটা প্ৰদত্ত ৰেখা, ঠিক আছে, সমান্তৰালকৈ প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকিব দিছে যাতে এডাল কি হয় স্পৰ্শক হয়। ইয়াৰ মানে এই প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ আৰু দুটা ৰেখা কি হৈছে যাতে এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয়। চ' ইয়াৰ মানে সমান্তৰালকৈ আঁকিব দিছে, চ' ইয়াৰ সমান্তৰালকৈ মই আঁকি দিলো। ইয়াত এইটো হ'ব স্পৰ্শক, এইটো মই সাপোজ ডি চি দিলো, এ বি দিলো। এই প্ৰদত্ত ৰেখাৰ সমান্তৰাল এডাল স্পৰ্শক আৰু আনডাল কি হৈছে আৰু আনডাল ছেদক বুলি হয় যাতে এই ৰেখাৰ সমান্তৰালকৈ ইয়াৰ মাজত আনিলো। এইটো কেন্দ্ৰীয় বৃত্তৰ, এইটো ই এফ, ঠিক আছে। ইয়াত লিখিবা, ইয়াত ই ডি চি প্ৰদত্ত ৰেখা, এ বি স্পৰ্শক আৰু ই এফ ছেদক। এইখিনি প্ৰশ্নত কৈছে, ঠিক আছে।